ৰাইজ আজি ডে 2 কালিতো বৰষুণ দিছিল বুলি গম পাইছে চাগে এতিয়া আকৌ আহিছো চাওঁ কি হয় এতিয়া যোনে যোনে মোৰ প্ৰথম ভিডিঅ'টো চাইছে তেওঁলোকে গম পাইছে চাগে কি মই কিহৰ কাৰণে আহিছো ইয়াত আগৰবাৰ মানে মই আহোঁতে বৰষুণ দি আছিলে সেইকাৰণে আজি আহিছো এইখন চলাবলৈ ৰাইজ ফাইনেলি চলি আছে দিয়ক বৰষুণ নাই আজি চ' আজি এনজয় কৰিব পাৰিম যেন লাগিছে ইয়াত মানে এটা ক্ৰাইটেৰিয়া আছে ইয়াত মানে আপুনি গাড়ীখন স্পৰ্টছ মোড বা ৰেইন মোডতহে চলাব পাৰিব কালি মানে বৰষুণ অলপমান দি আছিলে সেইকাৰণে আমি তাৰ পৰা গুচি আহিলোঁ কাৰণ ৰেইন মোডত মানে আপোনাৰ স্পীডটো অকল 35 কিলোমিটাৰ্ছলৈকেহে চলাব পাৰিব আপুনি কিন্তু আজি মানে স্পৰ্টছ মোডটো খুলি দিছে চ' স্পৰ্টছ মোডত আপুনি 80 কিলোমিটাৰ্ছ পাৰ আৱাৰলৈকে ইয়াত চলাব পাৰিব চ' প্ৰথমবাৰ আহিছোঁ প্ৰথমবাৰ ট্ৰাই কৰিছোঁ চ' মানে ফুল এনজয় কৰিম আৰু সেইকাৰণে আজি ভালকৈ আহিছোঁ আৰু এইটো কাৰণে মানে স্লট বুক কৰিব লাগে চ' স্লট বুক কৰিব গৈ আছোঁ এতিয়াতো ৱেডাৰটো ভালেই আছে বাৰু কিন্তু পিছত আৰু বেংগলোৰৰ ৱেডাৰ যেন ঢোকা নিদিয়ে আৰু ঠিক নাই দি দিব পাৰে বেংগলোৰৰ ৱেডাৰৰ ওপৰত ধৰিব নোৱাৰি ৰাইজ আজি আকৌ বহুত ভৰসাৰে আহিছোঁ আজি যেন বৰষুণটো এতিয়া নিদিয়ে আৰু কাৰণ এইটো টাইমতেই বৰষুণটো দিয়ে চ' আজি যেন দিব নালাগে খিৰিকিৰে ধুবলৈ চাওঁতেতো এতিয়ালৈকে নাই দিয়া বাৰু ৰাইজ কালিৰ দিনটোলৈ মনত পৰি গৈছে ছেইম হেলমেট ছেইম জেগা আজি কি হয় ঠিক নাই আৰু এতিয়া আগৰ বেষ্টে ৰেচ কৰি পেলাই আহিছে আৰু এতিয়া আমাৰ পাল আৰু ফাইনেলি ৰাইজ আহি গ'লোঁ ফাইনেলি ৰাইজ ইয়াত বহিলো আৰু দিয়ক এই ৰকম বহিছো যেন মহাৰাজে সিংহাসনত বহা যেন ফিলটো আহিছে দিয়ক আৰু ফাইনেলি এতিয়া বহি গলো আৰু এতিয়া ফুল স্পীডত চলাব লাগে আৰু এখন ভিডিঅ'ত আপোনাৰ দেখি পেলাই কম স্পীডত মানে 20-30 মিনিট চলোৱা নিচিনা লাগিব পাৰে কিন্তু ৰাইজ কেমেৰাক বিশ্বাস নকৰিব কৰ্নাৰ্ছবোৰ কাটোতে ইমানেই স্পীডত যায় নহয় কি আপুনি এখন চলালেহে ইয়াৰ পাৱাৰটো গম পাব ভিডিঅ'ৰ আগতে কৈছিলো নহয় কি এখন 80 লৈকে টপ স্পীড যাব পাৰে বুলি মই কিন্তু আপোনাৰ 75 মানলৈকে টানিছো কিন্তু সিধা ৰাস্তা আৰু অকণ যদি পাই যোৱা হয় 80 পুৰা পहुঁচাই দিলো হয় গাইজ ফাইনেলি হ'ল আৰু কি মজা এক্সপিৰিয়েঞ্চ আছিলে ভাই It was amazing. সঁচাকৈ ৰাইজ বহুত এটা মজা এক্সপিৰিয়েঞ্চ আছিলে আৰু এইখন হৈছে স্ক'ৰ কাৰ্ড চাওক আউট অফ 18 পাৰ্টিচিপেণ্টছ মই আছিলোঁ 8 নম্বৰত আৰু মোৰ ফাষ্টেষ্ট লেপটো আছিলে 47.855 ছেকেণ্ডছ মজা সঁচাকৈ কিন্তু মজা আছিলে কৰি পেলাই একদম লাইফ টাইম এক্সপিৰিয়েঞ্চ আছিলে